নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিব লৈছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় মৰেল পুলিচিং মৰেল পুলিচগিৰি অসমত এছামে কেনেকৈ মৰেল পুলিচিং কৰি আনৰ প্ৰাইভেচিৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছে। মৰেল পলিচিং মানে হৈছে কেতিয়াবা কোনোবাই নিজৰ নীতি নৈতিকতাৰ ধাৰণা অন্য এজনৰ ওপৰত জোৰ কৰা। বৰ্তমান সময়ত বেলেগৰ সাজ পোছাক, সম্পৰ্ক, চাল চলন, সামাজিক মাধ্যমত কি আপলোড কৰিছে এনেধৰণৰ বিষয়ত অযথাভাৱে হস্তক্ষেপ কৰা হয়। এই ব্যৱহাৰে আমাৰ মৌলিক অধিকাৰ প্ৰাইভেচিক আঘাত দিয়ে। অসমত মৰেল পলিচিঙৰ মূল বহু পুৰণি। নামঘৰ, সত্ৰ বা গাঁও দলীয় সমিতিয়ে সমাজত নিয়ম কানুন বলবৎ কৰাৰ চেষ্টা কৰিছিল। মহিলাৰ সাজ পোছাক, প্ৰাইভেচি, চলা ফুৰাত বিশেষ নিয়ন্ত্ৰণ ৰাখিছিল। আগতে এই প্ৰচলন গাঁও সমাজলৈহে সীমিত আছিল, কিন্তু এতিয়া সংবাদ মাধ্যম, টিভি আৰু বিশেষকৈ ছ'চিয়েল মিডিয়াৰ যুগত ইয়াৰ প্ৰভাৱ বহুগুণ বৃদ্ধি পাইছে। এতিয়া সৰ্বাধিক চিন্তাজনক দিশ হৈছে ডিজিটেল নজৰদাৰী আৰু অনলাইন হাৰাছমেণ্টত। বহু দম্পতি বা বন্ধু বান্ধৱীক পাৰ্কত, ৰাস্তাত, কেফেত লগ পালে মোবাইলত ভিডিঅ' তোলা হয় আৰু ভাইৰেল কৰা হয়। ছ'চিয়েল মিডিয়াত মহিলাসকলৰ সাজ পোছাক, নৃত্য বা ব্যক্তিগত জীৱনক লৈ লাজ লগা মন্তব্য কৰা হয়। কিছুদিন আগত নম্ৰতা বৰৰ ঘটনাটো দেখিবলৈ পোৱা গৈছিল। তেখেতৰ মৃত্যুৰ পিছত সমাজে ধৰ্মৰ পৰা আঁতৰি তেওঁৰ নৃত্য ভিডিঅ'লৈ নিৰ্মম মন্তব্য আৰম্ভ কৰিলে। ইয়াৰ জৰিয়তে দেখা যায় যে সমাজৰ দৃষ্টি কেনেকৈ ব্যক্তিগত জীৱনত সোমাই পৰে। এই দিনকেইটাত ভাইৰেল হৈ থকা অভিষেক দাসৰ ঘটনাটো দেখিছেই চাগে। তামোলপুৰৰ অভিষেক দাস নামৰ যুৱকজনক কিছুমান মানুহৰূপী অসুৰে কেনেকৈ হত্যা কৰে। অভিষেকক কিহেৰে মাৰিছে? মানে হাতত কিবা আছিলে ডাঙৰ, যোনে মাৰিছিলে মানে যেতিয়া ই ওলাই গ'ল, তাৰপিছত আহিছে পিছৰ পৰা কোনোবা, তাৰপিছত তাক মাৰিছে, তাৰপিছত চচৰাই লৈ গৈছে। অভিষেক নামাৰ লগে লগে লৈ গ'ল। নামাৰ লগে লগে তাক লৈ গৈছে। মাৰিছে, পিছেৰে মাৰিছে তাক। আজিৰ পৰা কিছুদিনৰ আগতো গোলাঘাটত মৰেল পলিচিঙৰ ঘটনা সংঘটিত হৈছিল। দুজন ল'ৰাক এছাম লোকে মাৰপিট কৰি গাত নিমখ জলকীয়া লগাই দিছিল। পুলিচিঙৰ নামত দুজন নাবালকক যি ধৰণে অত্যাচাৰ কৰা হৈছে, যি ধৰণে মাৰপিট কৰা হৈছে, যি ধৰণে ভোট জলকীয়া সানি, নিমখ সানি যি ধৰণে আচলতে অত্যাচাৰ কৰা হৈছে, আমি ছাত্ৰ মুক্তি সংগ্ৰামীতে গোটেই ঘটনাটোক তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আজিৰ পৰা 1 বছৰ আগতে দৰং জিলাত এজনী মহিলাক কেৱল চলোৱাৰ কামিজ পৰিধান কৰাৰ বাবে সমাজে বিচ্ছিন্ন কৰিলে আৰু জৰিমনা ভৰাবলৈ বাধ্য কৰালে। মই চুইজা পিন্ধাৰ কাৰণে মোক গাঁৱৰ পৰা এঘৰীয়া কৰিছে। মই কাৰো ঘৰে দুৱাৰে এতিয়া যাব নোৱাৰোঁ, আৰু মোৰ ল'ৰা ছোৱালীও কাৰো দোকানে বজাৰে যাব নোৱাৰে, আৰু স্কুলো যোৱাটো মোৰ ল'ৰা ছোৱালীৰ কাৰণে দিগদাৰ হৈছে। মানে ল'ৰা ছোৱালীয়েও নামাতে, ঘৰৰ মানুহে মাতিব মানা কৰা বুলি কয়। আৰু আপোনাৰ তেনেকুৱা ক্ষেত্ৰত এতিয়া মই মানে চুইজা পিন্ধিলে 5,000 টকা ফাইন ভৰিব লাগিব। যদি মই 5,000 টকা দিব নোৱাৰোঁ তেনেহ'লে মই গাঁও এৰি যাব লাগিব। তেনেকুৱা নিচিনা মোৰ লগত। গাঁওখনৰ নাম আপোনাৰ গঙাজানি কুঁৱৰী গাঁও। আজি আমি অসমীয়াই নিজেই নিজৰ পৰা সুৰক্ষিত নহয়। এইবোৰ কেৱল সামাজিক সমস্যা নহয়, ই হৈছে ব্যক্তিগত স্বাধীনতা আৰু গোপনীয়তাৰ ওপৰত কৰা গুৰুত্বৰ আঘাত। ভাৰতীয় দণ্ডবিধি 294 ধাৰাত অশ্লীল কাৰ্যৰ কথা উল্লেখ আছে, কিন্তু বহু সময়ত এইটো ব্যৱহাৰ কৰিয়েই কাপোৰবোৰক বা কিছুমানক হাৰাছমেণ্টত কৰা হয়। অথচ অন্য কোনো ব্যক্তি বা গোটে কোনো নাগৰিকৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰি শাস্তি দিয়াৰ বাবে বিশেষ ধাৰা নাই। সংবিধানৰ 21 নম্বৰ অনুচ্ছেদত স্পষ্টকৈ কোৱা আছে, জীৱন আৰু ব্যক্তিগত স্বাধীনতা হৈছে মৌলিক অধিকাৰ, আৰু ইয়াৰ ভিতৰত প্ৰাইভেচিও অন্তৰ্ভুক্ত। 2017 চনৰ পুত্ৰস্বামী ৰায়ত ভাৰতীয় উচ্চতম ন্যায়ালয়ে গোপনীয়তাক মৌলিক অধিকাৰ বুলি ঘোষণা কৰিছিল, যাতে কোনো সমাজ বা গোটৰ নিয়মে ব্যক্তিগত অধিকাৰৰ ওপৰত প্ৰাধান্য ল'ব নোৱাৰে। কিছুমান ঘটনাত পুলিচে ভিক্টিমক উদ্ধাৰ কৰি আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে, কিন্তু কেতিয়াবা পুলিচ নীৰৱ বা উদাসীন হৈ থাকে। অসমত মহিলাৰ সংগঠন, যুৱক যুৱতী, NGOসকলে মৰেল পলিচিঙৰ বিৰুদ্ধে মাত দিছে। লাহে লাহে এই ৰাইজ সজাগ হৈছে, মানুহে নিজৰ অধিকাৰ জানিবলৈ আৰম্ভ কৰিছে। ভিক্টিমসকলে প্ৰমাণ সংগ্ৰহ কৰি FIR দাখিল কৰিবলৈ উৎসাহিত হৈছে। ভৱিষ্যতে এই হাৰাছমেণ্ট ৰোধ কৰিবলৈ কঠোৰ আইন আৰু শিক্ষামূলক পদক্ষেপৰ অতি প্ৰয়োজন। বন্ধুসকল, মৰেল পলিচিং সংস্কৃতি ৰক্ষা কৰাৰ নামত কৰা হয় যদিও বাস্তৱত ই হৈছে ব্যক্তিগত স্বাধীনতা আৰু গোপনীয়তাৰ ওপৰত কৰা আঘাত।
সেয়ে আমাৰ সকলোৰে দায়িত্ব হৈছে এই বিষয়ত সচেতনতা বৃদ্ধি কৰা আৰু ভিক্টিমসকলক সহায় কৰা। প্ৰাইভেচি আমাৰ সাংবিধানিক অধিকাৰ। ইয়াক সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে আমি সকলোৱে একেলগ হৈ মাত দিব লাগিব। এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক যাতে মৰেল পুলিচিঙৰ ভিক্টিম হোৱাৰ পৰা বাচিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু এনে ধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত ফিডবেক দিয়ক। আমি এতিয়াও সম্পূৰ্ণৰূপে স্বাধীন নহয়। কেৱল বিদেশী হাতৰ পৰা মুক্ত হোৱা মানে স্বাধীনতা নহয়। স্বাধীনতাৰ সম্পূৰ্ণ সংজ্ঞা জানিবলৈ এই ভিডিঅ'টো চাওক।